ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোত আলোচনা কৰিম ছাত্ৰ জীৱন আৰু সমাজ সেৱা এই পাঠটোৰ প্ৰশ্ন উত্তৰৰ বিষয়ে মই শৰ্ট কোৱেশ্চন কেইটা এবাৰ পঢ়ি তোমালোকক শুনাই দি আছো। প্ৰথমতে আছে লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি। তোমালোকে লিখিবা লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীয়ে কি কাম কৰিলে মানুহ জনম ধৰা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ'ব পাৰি, এনেবিলাক বিষয়ৰ জ্ঞান অৰ্জন কৰাই হৈছে ছাত্ৰ জীৱনৰ মূল উদ্দেশ্য। আৰু খ নম্বৰটো হৈছে বৰ্তমান পৰিচালিত শিক্ষাৰ দিশ কি কি। তোমালোকে এইটো লিখিবা বৰ্তমান পৰিচালিত শিক্ষা কামৰ শিক্ষা নহয়, ইয়াৰ ঘাই দোষ বৰ্তমান সময়ৰ শিক্ষা কেৱল কিতাপৰ পাঠতে সীমাবদ্ধ হৈ থাকে, ব্যৱহাৰিক জীৱন লগত ইয়াৰ কোনো সম্পৰ্ক নাই বুলি ক'ব পাৰি। উদাহৰণস্বৰূপে বৰ্তমান সময়ৰ শিক্ষাৰ্থীয়ে পাঠ্যপুথি পঢ়ি দুখীয়াক মৰম কৰিব, দুখীয়াক সহায় কৰিব। সকলোবোৰ মই পঢ়ি তোমালোকক শুনাই নিদিওঁ, চ' তোমালোকে ইয়াৰ লিংকটো ভিডিঅ'ৰ তলত এটা লিংক পাবা, সেই লিংকটোৰ পৰা এই নোটটো তোমালোকে ডাউনলোড কৰি পঢ়ি ল'বা। এই নোটটো মই ভিডিঅ'ৰ তলত দি দিম, PDF-টো ডাউনলোড কৰি তোমালোকে পঢ়ি ল'ব পাৰিবা ভালদৰে। গ নম্বৰটো হৈছে ছাত্ৰসকলে কি বিষয়ত জ্ঞান লাভ কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগে। ছাত্ৰসকলে দেশৰ ভৱিষ্যত আশা পঢ়াৰ কালি, সেয়েহে ছাত্ৰসকলে যিমান দূৰ সম্ভৱ হয় জ্ঞানীকাৰী, অৰ্থকাৰী আৰু কাৰ্যকাৰী জ্ঞান লাভ কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগে। গ নম্বৰটো ডাঙৰ, ছয়টো পঢ়ি শুনাই নিদিওঁ, সৰুবিলাক মই পঢ়ি শুনাই দিম। লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা। লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা। চ' তোমালোকে এই ভিডিঅ'ৰ তলত এটা লিংক পাবা, সেই লিংকটোৰ পৰা এই PDF-ৰ নোটটো তোমালোকে ডাউনলোড কৰি পঢ়ি ল'বা, নাইবা প্ৰিণ্ট আউট কৰি ল'বা, নিজৰ মোবাইলতো পঢ়িব পাৰিবা। ভিডিঅ'ৰ তলত এটা লিংক পাবা, সেই লিংকটোৰ পৰা এই নোটটো ডাউনলোড কৰি ল'বা। বিপৰীত শব্দ লিখা কিতাপ পঢ়ি দিছোঁ। নিষ্কৰ্মা মানে কৰ্মী, ক্ৰুটি মানে শুদ্ধ সঠিক, সহযোগিতা মানে প্ৰতিযোগিতা, দেশহিতৈষিতা মানে দেশদ্ৰোহিতা, পৌৰ মানে যুৱ, সমৰ্থক অৰ্থকেইটা পঢ়ি শুনাই দিছোঁ তোমালোকক। কাৰ্যকৰী মানে কৰ্মমুখী, প্ৰকৃত মানে আচল যথাৰ্থ, সাম্য মানে সমান, আনমনা মানে অমনোযোগী, অৰ্থকাৰী মানে লাভজনক, কাপ মানে কলম, কাকত মানে কাগজ। এটা বাক্য ৰচনা কেইটা দি আছে, মই এবাৰ পঢ়ি তোমালোকক শুনাই দি আছোঁ। নীতি মানে হৈছে বচন, মহৎ লোকৰ নীতি বচন আমি মানি চলিব লাগে। কাপ কাকত, মধুৱে শিক্ষক দিয়া কথাবোৰ কাপ কাকতত লিখি ৰাখিছে। কুৰ্চত কপট, মানুহজনে নিজৰ মনত কুৰ্চত কপট পাখিলে কেতিয়াও জীৱনত প্ৰকৃত সুখ লাভ নকৰে। জনক জননী, গাঁও একাধাৰে নগৰ জনক জননী। লন তেল, ৰমেনে অত বছৰ ঘৰলৈ আহি লন তেল দি খোৱা ভাত কেইটামান পৰ তৃপ্তি পালে। ইয়াতে আছে অতি চমু প্ৰশ্ন উত্তৰ কেইটা মই এবাৰ পঢ়ি তোমালোকক শুনাই দি আছোঁ। ডিচেম্বৰ নেওগৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল। উত্তৰত লিখিবা তোমালোকে ডিচেম্বৰ নেওগৰ 1899 খ্ৰীষ্টাব্দত শিৱসাগৰ কমৰদুপীয়া গাঁৱত জন্ম হৈছিল। আৰু খ নম্বৰটো হৈছে ডিচেম্বৰ নেওগৰ পিতৃৰ নাম কি আছিল। ডিচেম্বৰ নেওগৰ পিতৃৰ নাম মাণিক চন্দ্ৰ নেওগ আছিল। গ নম্বৰটো হৈছে ডিচেম্বৰ নেওগৰ কেতিয়া মৃত্যু হৈছিল। ডিচেম্বৰ নেওগৰ 1966 চনত মৃত্যু হৈছিল। ছাত্ৰ জীৱন কি লাভৰ সময়। ছাত্ৰ জীৱন শিক্ষা লাভৰ সময়। শিক্ষাৰ্থীসকলৰ উন্নতিৰ ঘাই মন্ত্ৰ কি। শিক্ষাৰ্থীৰ উন্নতিৰ ঘাই মন্ত্ৰ হ'ল একা ঘৰ। লিখকৰ পাঠটি কিহক ন্যায় বুলিব নোৱাৰা কথা কৈছে। লিখক পাঠটি জ্ঞান অৰ্জন কালত জ্ঞান বিতৰণ কৰিবলৈ যোৱাটো ন্যায় বুলি নোৱাৰা কথা কৈছে। নগৰৰ জনক জননী কি। নগৰৰ জনক জননী গাঁও। ছাত্ৰ জীৱনৰ সমস্যা পাঠটি লিখকজনৰ নাম কি। ছাত্ৰ জীৱনৰ সমস্যা পাঠটি লিখকজনৰ নাম হ'ল ডিমেশ্বৰ নেওগ। চ' তোমালোকে এইটো ডাউনলোড কৰি ল'বা, ভিডিঅ'ৰ তলত লিংক পাবা। চ' আজিৰ কাৰণে ইমানে। ভিডিঅ'টো এটা লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা।